হেল্ল' নমস্কাৰ। আজি আহিছোঁ আমি পৰিয়ালৰ সৈতে গুৱাহাটীৰ লাচিত নগৰত থকা বাৰ্বিকিউ নেশ্যন ৰেষ্টুৰেণ্টত। ইয়াতে আমি সপোনতো নেদেখা কিছুমান খানা পোৱা যায়, গতিকে সকলোৱে ভিডিঅ'টো ভালদৰে চাই থাকক শেষলৈ। এতিয়া আমি ছেকেণ্ড ফ্ল'ৰত থকা ৰেষ্টুৰেণ্টখনলৈ যাবলৈ লিফ্টত উঠিলোঁ। এইখন ৰেষ্টুৰেণ্টত নন ভেজ অকল 850 টকা দিলেই আপুনি যি মন যায় তাকে খাব পাৰিব, আৰু যিমান ইচ্ছা সিমান খাব পাৰিব। কোনো দাম বেছি নকৰে, অনলি এজন মানুহৰ 850 টকা। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক, কি কি পোৱা যায় সকলো দেখা পাব। এয়া হৈছে আমি সপোনত খাই নোপোৱা কিছুমান খানা, আৰু যিমান ইচ্ছা সিমান খাব পৰা ৰেষ্টুৰেণ্টখন বাৰ্বিকিউ নেশ্যন ৰেষ্টুৰেণ্ট। এয়া হৈছে বাৰ্বিকিউ নেশ্যনৰ ৰিচিপশ্যন। এতিয়া আমি ভিতৰত যাম, গৈ টেবুলত বহি খোৱা আৰম্ভ কৰিম। এয়া চাওকচোন, কি ধুনীয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰ ভাগ, কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আৰু চাওক, চাৰিওপিনে মানুহ বহি খাই আছে। এতিয়া ইয়াতে আমাৰ টেবুলখন দিছে, চাওক এইখন আমাৰ টেবুল, ইয়াতে বহিম এতিয়া আমি। মই খাবলৈ বহিলোৱে দিয়ক, আৰু এয়া মোৰ সন্মুখত চচ দি গৈছে, আৰু ইয়াতে 199 টকাত মকটেলো পোৱা যায়। এতিয়া আমাৰ মেডামসকলে বাহিৰত গৈছে অলপ, তেওঁলোকে আহিলে আৰু খোৱা ষ্টাৰ্ট কৰিম। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। এতিয়া আমাক খাবলৈ প্লেট দিলে, আৰু আমাৰ মেডামসকল আহিলে। এতিয়া আমি খাবলৈ ৰেডি পূৰা। টেবুলখনৰ মাজত এই ডাঙৰ ফুটাটো দেখিছেনে? সেই ফুটাটো হৈছে চৌকা। সেই চৌকাটোত জুই দিব, জুই দি আমাক যিখিনি ষ্টাৰ্টাৰ খাব দিব, সেই ষ্টাৰ্টাৰখিনি তাৰ ওপৰত, চৌকাটোৰ ওপৰত ৰাখি দিব, যাতে আমি খাই টেষ্টি পাওঁ, গৰমে গৰমে থাকে। এয়া আহি গ'ল জুই। এতিয়া আমাৰ ষ্টাৰ্টাৰখিনি লৈ আনিছে। এতিয়া চাওক, চৌকাটোৰ ওপৰত ষ্টাৰ্টাৰখিনি গৰম হৈ থকাকৈ থৈ ৰাখি দিব, আৰু তাৰ পৰা আমি লৈ খাব লাগিব। এতিয়া মই কৈ দিছোঁ কি কি আইটেম ফাৰ্ষ্ট আনিছে আমালৈ। প্ৰথম আনিছে আজৱানী পনীৰ টিক্কা, এইটো এটা পনীৰৰ আইটেম হয়। নেক্সট দিছে হানি চিলি পাইনাপল, এইটো হৈছে এটা আনাৰসৰ আইটেম হয়। নেক্সট আছে মেক্সিকান মাছৰুম, এইটো মাছৰুমৰ আইটেম হয়। আৰু এটা আছে কাজুৱান স্পাইচি পটেটো, এইটো আলুৰ আইটেম হয়। এতিয়া আমি খাবলৈ দিছে এইখিনি শেষ হোৱাৰ পাছত আৰু দিব আমাক বেলেগ বেলেগকৈ আহি থাকিব, যিমান খাওঁ সিমান খাব পাৰিম। এতিয়া প্ৰথম এইখিনি হৈছে ভেজ ষ্টাৰ্টাৰ। এতিয়া নন ভেজটো পিছত দিব, এতিয়া প্ৰথমতে ভেজটো দিলে, আৰু এতিয়া আমাৰ প্লেটত ছাৰ্ভ কৰি দিলে খাবলৈ। আৰু লগতে দিলে ফ্ৰেছ লেম ছ'ডা, মানে নেমুৰ সৈতে ছ'ডা। এতিয়া এইখিনি আমি খাওঁ ফাৰ্ষ্ট। যদি কাৰোবাৰ খাবলৈ মন যায়, এইখন হোটেলত আহিব, এইখন ৰেষ্টুৰেণ্টত আহিব, আৰু ইচ্ছা পলোৱাই খাব। এতিয়া আহি গ'ল নন ভেজ ষ্টাৰ্টাৰ্ছ। এতিয়া চৌকাটোৰ ওপৰত দি গ'ল নন ভেজবিলাক, আৰু ভেজখিনি গোটেইখিনি খাই মই একদম প্লেট চাফা কৰি দিলোঁ। এতিয়া ভেজ নালাগে আৰু আমাক। এতিয়া নন ভেজৰ আইটেমবিলাক ছাৰ্ভ কৰি দি আছে প্লেটত। এতিয়া প্ৰথমতে দিলে গাৰ্লিক মাষ্টাৰ্ড প্ৰন, এইটো নিচলা মাছৰ আইটেম হয়। নেক্সট দিলে পেৰি পেৰি মুৰ্গ, এইটো আপোনাৰ চিকেনৰ আইটেম হয়। নেক্সট হৈছে মটন চিক কাবাব, এইটো মটনৰ আইটেম হয়। আৰু নেক্সট দিলে বাঞ্জাৰা চিকেন, এইটোতো চিকেনৰ আইটেম হয়। আৰু লাষ্ট আহিলে তন্দুৰী ফিছ টিক্কা।
আমি গাঁৱলীয়া মানুহ না সেইকাৰণে চামুচেদি খাব নোৱাৰোঁ হাতেদিয়ে ধৰিলোঁ দিয়ক আৰু I love the chase and the hunt, and I set the pace when I'm running. I always take what I want and I always give it 100. Don't need a bank, no I'm funded. Play the game like it's nothing. I'm always thankful for something. Don't take for granted, stay humble. Now wake up, it's time to look at the enemy. Look in the mirror if he is no friend to me. It's not working out, maybe it's the chemistry. It's time to এয়া আহি গ'ল মোৰ টিকলিমনিৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাই আৰু এয়া আমাৰ কাৰণে আনিলে আমেৰিকান কৰ্ণ ফ্ৰাই ইয়াৰে আইটেমবিলাক নাম নাজানিলোঁ আমি কিন্তু খাবলৈ বহুত টেষ্টি বহুত খালোঁ এতিয়া অলপ হজম কৰিলোঁ ফ্ৰেছ লেম ছ'ডা অলপ খাইলোঁ এয়া আমাৰ মেডামক চাওক পুৰা খাইছি মোতকৈও বেছি খাইছি আপোনালোকেও যদি ইচ্ছা পলে খাব বিচাৰে ইয়াতে আহক 850 টকাতে পুৰা ইচ্ছা পলে হেঁপাহ পলোৱাই খাওক আৰু এয়া ময়ো খাই গোটেই শেষ কৰি দিলোঁ এতিয়া প্লেট খালী হৈ গ'ল আৰু এতিয়া বেলেগ আহিব ৰখি আছোঁ এয়া চৌকাৰ ওপৰত আৰু আহি গ'ল চিকেন মটন প্ৰন ফিছ মানে নিচলা মাছ মুৰ্গীৰ মাংস পাঠাৰ মাংস মাছ গোটেই আহি গ'ল আৰু আমাক দিয়ে আছে আমি খায়ে আছোঁ দিয়ে আছে খায়ে আছোঁ বহুত খাইছোঁ মোটামুটি এজনৰ 850 টকাকৈ হয় কিন্তু আমি এজনে 3-4 হাজাৰ টকাকৈ খাইছোঁ যিমান দিয়ে সিমান খাই আছোঁ আৰু বহুত খাব বাকী আছে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু লগতে ইয়াতে কাৰোবাৰ বাৰ্থডে থাকিলে এনেকুৱাকৈ বাৰ্থডেও চেলিব্ৰেট কৰা হয় Happy birthday to you, lots of happiness to you. Happy birthday to you, lots of happiness to you. 2 ঘণ্টামান খাই লৈ এতিয়া টেবুলৰ পৰা অলপ উঠিলোঁ 2 ঘণ্টামান ষ্টাৰ্টাৰে খালোঁ আৰু এতিয়া মেইন কোৰ্স ডেজাৰ্ট এইবিলাক খাব বাকী আছে আপোনালোকে ভিডিঅ'টো চাই থাকক ভালদৰে শেষলৈ আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব এতিয়া আপোনালোকক অলপ ৰেষ্টুৰেণ্টখনৰ ভিতৰ ভাগটো দেখাইছোঁ
এতিয়া আমি খাম পানী পুৰি মানে পুচকা আজি কিন্তু অকল খোৱাৰে কথা চিন্তা কৰিছোঁ আজি বাহিৰা কথা একো চিন্তা কৰা নাই গতিকে আপোনালোকেও যদি এনেকৈ ইচ্ছা পলোৱাই অকল খাবৰ কাৰণে আহে তেতিয়াহ'লে এইখন ৰেষ্টুৰেণ্টত আহক বাৰ্বিকিউ নেশ্যন এইখন আছে গুৱাহাটীৰ লাচিত নগৰত অনলি 850 টকা দিলে আপুনি চব খাব পাৰিব এতিয়া আহিছোঁ আমাৰ মেইন কোৰ্ছলৈ প্ৰথমতে এয়া হৈছে ভেজ মঞ্চুৰিয়ান আৰু চিলি গাৰ্লিক নুডলছ তাৰপিছত এয়া মেডামে লৈ আছে ভেজ কলপুৰি আৰু ভেজ ফ্ৰাইড ৰাইচ এইবিলাক নাম আগতে শুনাই নাছিলোঁ এতিয়াহে শুনিলোঁ তাৰপিছত এয়া হৈছে চানা মছলা আৰু কঢ়াই পনীৰ তাৰপিছত এয়া হৈছে প্লেন ৰাইচ আৰু দাল তড়কা য়েলো দাল তড়কা তাৰপিছত এয়া পাপৰ এয়া হৈছে টমেটো চুপ আৰু এয়া হৈছে বিভিন্ন চালাড 6-7 বিধমান চালাডি আছে লগতে এয়া হৈছে ৰাইতা এয়া মেডামে লৈ আছে গোটেইখিনি এতিয়া আহিছোঁ আমি নন ভেজলৈ এয়া প্ৰথমতে হৈছে এগ কাৰী আৰু এপ'লো ফিছ তাৰপিছত এয়া হৈছে মেথি মুৰ্গ আৰু চিলি চিকেন তাৰপিছত একেবাৰে শেষত হৈছে এয়া মটন ৰগন জোচ এতিয়া গোটেইখিনি লোৱা হ'ল এতিয়া আমি খাবলৈ যাওঁ টেবুলত যিমান ইচ্ছা সিমান খাবা পাইছোঁতো সেইকাৰণে আৰু মেইন কোৰ্ছো পূৰা পেট ভৰ্তি কৰি আনিছোঁ আমি গোটেইকেইজনে পূৰা খাম এতিয়া ইয়াতে আহি মোৰ এনেকুৱা অনুভৱ হৈছে আমি খোৱাৰ কাৰণে জিন্দা আছোঁ জিন্দা থকাৰ কাৰণে খোৱা নাই এনেকুৱা অনুভৱৰ কিছুমান মানুহ আছে যদি আপোনালোকে অতি সোনকালে আহক আৰু ইয়াতে খাওক পেট ভৰাই খাওক এতিয়া গোটেইকেইজনে মেইন কোৰ্ছো খাই একদম প্লেট চাফা কৰি দিলোঁ আৰু লগতে আমাৰ টিকলিমণি আছিল এতিয়া অলপ টিকলিমণিৰ এণ্টাৰটেইনমেণ্ট চাওক তাইও আজি আহি বহুত ভাল পাইছে ফাৰ্ষ্ট টাইম ওলাইছিল আজি তাইকো চাওক অলপ আপোনালোকে এতিয়া শেষত আহিল আমাৰ ডেজাৰ্ট খোৱা টাইম ডেজাৰ্ট মানে হৈছে মিঠা এতিয়া মেডামে গোলাপ জামুন পেষ্ট্ৰি কুলফি ব্ৰাউনি ফ্ৰুইটছ গোটেই প্লেট ভৰ্তি কৰি আনিলে এতিয়া গোটেই শেষত আৰু গোটেইখিনি খাই লৈ আমি যাম আৰু বহুত টাইম হ'ল মোটামুটি 4-5 ঘণ্টা হ'ল আমি ইয়াতে খায়ে আছোঁ এতিয়া লাহে লাহে হ'ল আৰু এতিয়া গোটেই খোৱা লোৱা হোৱাৰ পিছত এতিয়া আমি ঘৰত যাব আহিলোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আপোনালোকে চাই কেনে পালে জনাব
আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব ধন্যবাদ